কি খবৰ মই অশোক মানে মই যেতিয়া অফিসত আছো আজি মতে কমপ্লিট ভিডিওটো অটল বিহাৰী বাজপেয়ী ভৱন জিলা কাৰ্যালয় ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা মানে ৰেলি কৰি আছে সিহঁতক বোলে এটা ফটো মাৰি দিব লাগে গোটেইলাই মানে সিহঁতে দিয়া থোৱা কৰি আছেতো যে ফটো এটা উঠিবলৈ দিয়ে আৰু ময়ো ভাবিলোঁ বোলো সিহঁতে যদি ফটো এক কপি উঠে ময়ো এটা ভিডিঅ' এটা কৰি লওঁ সৰু जिंदाबाद 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 होशियार 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 हाय 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 होशियार 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 जय जय मातरम मातरम ইয়াতে খাৱাৰ কাৰণে চব খোৱাৰ কাৰণে ইয়াতে বনাই আছে মানুহ যিমান হৈছিল না ইমান ডাঙৰ এৰিয়া ভাত ঠিক আছে খাই লওঁ বহুত টাইমৰ মূৰত এটা বৰা লৈ লওঁ লাষ্ট টাইম আমাৰ দেৰি হৈ গৈছে ভোকো লাগছে তে এই লাষ্ট এখন চিট পালোঁ খালি এইখিনি আমি খাব বইলোঁ আৰু তে ভাতখিনি খাই লওঁ আৰু বাকী চব খোৱা লোৱা হৈ গ'ল বৰ্তমান নেকি মানে আজি যোনটো ৰেলী হৈছিল এই ৰেলীটোত কমেও মানে 2000 মান মানুহৰ এটা এষ্টিমেট লৈছিল কিন্তু 5000 মানুহৰ ওপৰত মানুহ হৈ গৈছিল তে সেইটোৰ কাৰণে বহুতখিনি মানে অসুবিধা হৈছিল ধৰ ভাত শেষ হৈ গৈছিল বহুত মানুহ নাখা কৰি যাব লগা হৈছিল তে সেয়াই আৰু মানে ইমানখিনি মানুহ একবাৰে কণ্ট্ৰল কৰাটো মানে সম্ভৱ নহয় মানে ৰেলীটো হৈছিল আজি ধৰ গৌৰৱ গগৈ যোনটো পাকিস্তান যোৱাৰ এটা চাৰ্জশ্বিট এখন দিছিল ন সেই চাৰ্জশ্বিটখন দিয়াত মানে আমাৰ হেমন্ত মামাই যোনজন তথ্য সহকাৰে চাৰ্জশ্বিটখন দি দিছে তে সেইটোৰ কাৰণে মানে চব ডিষ্ট্ৰিক্টে এখন ৰেলী এটা মানে হৈছিল আৰু সব ইয়াৰ খানা চলি আছে খানা গাড়ী এটা নতুন করে নতুন বিল্ডিং এটা বিজেপির এটা